কেমেৰামেন ৰেডি নে? দাদা মই উঠিছোনে? ভাইটি ৰ'বা না, কেমেৰাটো ধুনীয়াকৈ মিলাই ল'ব দিয়াচোন। আৰু তোমালোক নাথাকিলে হ'ব না, পিছতকৈ মই উঠামতো তোমালোকক। দাদা একো না, উঠাম না। দাদা আপুনি আৰম্ভ কৰক। কেমেৰামেন ৰেডি নে? ৰেডি। হয়, আমি উপস্থিত আছোঁ দলগাঁৱত, য'ত হৈছে ভয়াৱহ এটা দৃশ্য। সেইখনে এইখন গাঁৱত য'ত আজি বানপানী আগুৰি ধৰিছে। ইয়াত এনেকুৱা এটা পৰিস্থিতি হৈছে য'ত খাবলৈ কাপোৰ নাই আৰু পিন্ধিবলৈ চাউল নাই। সেইখনে এইখন দলগাঁও। মই দুজন ব্যক্তিক লগ পাইছোঁ কিছু কথা জানিবলৈ। আপোনালোকৰ পৰা জানিব বিচাৰিম যে ইয়াত বানপানী হৈছে, আপোনালোকৰ কেনেকুৱা লাগিছে? হয়, আমি নথৈ আনন্দিত আপোনালোক আহিছে যে। ইয়াত বানপানী হৈছে, আপোনালোকে সুধিছে আমাৰ কেনেকুৱা লাগিছে। নহয়, ইয়াত যে বানপানী হৈছে আপোনালোকৰ কিবা ক্ষতি হৈছে নেকি? মোৰ ঘৰটো ইয়াতে আছিলে। ইয়াত মই দেখোন দেখা নাই আপোনাৰ ঘৰটো। নহয়, পানী বাঢ়িছে যে এতিয়া দেখি নাপায়, পানী কমিলে আহি যাব চাবলৈ। আপোনালোকে খোৱা বোৱাটো কেনেকৈ কৰিছে? 15 কেজি বুট এই পানীখিনিতে ভিজাই থৈছোঁ, সন্ধিয়া হ'লে উঠাইহে দিম আৰু। হয়, এটা বিগ ব্ৰেকিং নিউজ, এই পানীখিনিতে 15 কেজি বুট সুমিয়াই থৈছোঁ বুলি কৈছে। যিমানখিনি পাৰিছোঁ কৰিছোঁ আৰু।